আজিৰ মোৰ মিনি ব্লগটো আপোনালোকে স্কিপ নকৰাকৈ এণ্ডৰলৈকে চাব কাৰণ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। আজিকালি আমি চেম্পু ইউজ কৰোঁতে কিমান বেছি কেমিকেল থাকে চেম্পুত আপোনালোকে গম পায় নে? চ' বহুত হেয়াৰফল হয়। তো হেয়াৰফলৰ কাৰণে আজি বহুত হেল্পফুল ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ। আৰু এইফালে মানে ঘৰুৱা উপায় আপোনালোকক জেতুকা আপোনালোকে গাঁৱে গাঁৱে পায়, জেতুকা পাত, আৰু আপোনালোকে হেনাও ইউজ কৰিব পাৰে ইয়াতে। জেতুকা পাত এনেকৈ ছিঙি ল'ব আৰু ছিঙি লোৱাৰ পিছত আপুনি মানে জবা ফুলৰ পাত, কোমল কোমল পাত আৰু জবা ফুলৰ কোমল কোমল ফুল এনেকৈ আপুনি 2-3টা মান এনেকৈ গাঁৱত বহুত সহজতে পায়। আৰু এনেকৈ এল'ভেৰাও আৰু যিকেইটা বস্তু লৈছোঁ আমি সেইকেইটা ভালকৈ ধুই ল'ব চাফা পানীতে। আৰু ধোৱাৰ পিছত এনেকৈ আপুনি এল'ভেৰাৰ পৰা জেলটো ওলাই ল'ব আৰু জেল ওলোৱাৰ পিছত মিক্সাৰত একেলগে 3টা গ্ৰাইণ্ড কৰি দিব ভালকৈ, মানে এক্সট্ৰা গ্ৰাইণ্ড কৰিব নালাগে। আৰু হাতত কালাৰ লাগিব বুলি মই প্লাষ্টিকৰ হেণ্ড গ্লাভছ লগাই লৈছোঁ। আপোনালোকৰ আছে যদি লগাব, নহ'লে নলগালেও হ'ব গাইছ। আৰু এইফালে ভিতৰ অংশত ভালকৈ মানে অলপ চুলি লৈ পেলাই ভালকৈ লগাই ল'ব। আৰু এনেকৈ লগোৱাৰ পিছত 2 ঘণ্টাৰ কাৰণে শুকাবৰ কাৰণে ৰাখি দিব। আৰু এই 2 ঘণ্টাত আমি তেল বনাম চুলিত ইউজ কৰা, মানে আপোনালোকে কেনেকৈ ইউজ কৰিব মই কৈ দিম। আৰু এইফালে নৰসিংহৰ পাত ল'লোঁ আৰু মেথি বাছিল, মেথিও ল'লোঁ, আপোনালোকেও ল'ব পাৰে। আৰু এইটো সৰিয়হ তেল বা তিলৰ তেল আপোনালোকে যি ইউজ কৰে। আৰু গাইছ আপোনালোকে বিশ্বাস কৰক এই তেলটো আপোনাৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। আৰু ভালকৈ এনেকৈ ভাজি ল'ব আৰু যেতিয়ালৈকে ক'লা হৈ নাযায় তেতিয়ালৈকে পূৰা ভাজিব আপোনালোকে। আৰু ভাজা হোৱাৰ পিছত ঠাণ্ডা হ'ব দি পেলাই তেল এক্সট্ৰাকৈ ৰাখি দিব। আৰু যিখিনি আমাৰ পিঁয়াজ এইবিলাক ৰৈছে আপুনি মিক্সাৰত আকৌ গ্ৰাইণ্ড কৰি পেলাই তেলৰ ভিতৰতে মিক্স কৰি দিব। আৰু এনেকৈ চুলি ধোৱাৰ আগদিনা ৰাতি আপুনি লগাই পেলাই নেক্সট ডে আপুনি ইউজ কৰা চেম্পু দি ভালকৈ চুলি ধুই ল'ব। আৰু আপোনালোকে মাহত 2বাৰ বা 3বাৰ এনেকৈ কৰিলে আপোনালোকে ৰিজাল্ট নিজে গম পাব। আজিলৈ আহিছোঁ, বাই বাই।